গাইজ গুড মৰ্ণিং আজি মোৰ জন্মদিন আৰু মোৰ আহিব লগা দিনবোৰ যাতে ভালে কুশলে যায় আপোনালোকে আশীৰ্বাদ কৰিব মানে কালি ৰাস চাব গৈছিলোঁ আমাৰ মানে ৰুমৰ ওচৰতে ৰাস আছিলে তাকে মানে চবৰে টোপনি খতি আৰু মোৰ জন্মদিন আজি চব শুই আছে গাইজ উঠাই নাই এতিয়ালৈকে এয়া চাওকচোন এয়া কি শুৱন এই দেখিছে এজনে লাকি বা ৰ'ব এইজন দেখিছে নাই ভালকৈ দেখাইছোঁ ৰ'ব এইজন দেখিছে চুনু উঠাই নাই এতিয়ালৈকে কেইটা বাজিলে 10টা বাজিলে এতিয়া দেখিছে নাই শুয়ে আছে অ' চুনু চুনু অ' চুনু গাইজ চুনু শুয়ে আছে ৰ'ব মই চুনুক উঠাম এতিয়া দেই মোৰ জন্মদিন পাহৰিলে নেকি জানো অ' চুনু অ' চুনু চুনু উঠে অ' চুনু উঠ না মই জন্মদিনৰ জাননে নাই উঠচোন গাইজ দেখিছা নাই বোলে মোকহে কৈছে চুনু ঐ 10টা বাজিল এজন দেখিছা নাই লাকিবা লাকিবা ঐ মাথাটো বিষাইছে গাইজ তাৰ মাথা বিষাইছে বোলে চুনু ঐ মোৰ জন্মদিন আজি উঠ না 10টা বাজিলে পিছত খবি উঠ ব'লা উঠচোন গাইজ নুঠে উঠাই আছোঁ উঠোৱা কেনেকৈ উঠাব লাগে সেইটো মই জানো দেখাই আছোঁ ৰ'ব গাইজ এইকেইটাক কেনেকৈ উঠাওঁ দেখিছে চুনু ঐ উঠচোন উঠ কি শুৱন দেখিছে নাই বাপৰে ৰ'ব দেই চুনু 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 লেপখন টানি দিলোঁ তথাপিও নুঠে চুনু নুঠে ৰ'ব আৰু গাইজ মই সিহঁতক এতিয়া কেনেকৈ উঠাম আপোনাক দেখুৱাইছোঁ দেই নহ'লে নুঠাই সিহঁতে ৰ'ব চুনু ঐ গাইজ কোনো মতে উঠাই আনিলোঁ আৰু আমি এতিয়া দোকানলৈ আহি আছোঁ গাখীৰ নিবলৈ গাখীৰ নিবলৈ আৰু সিহঁতক উঠাওঁতে দেখিছে নাই এই দেখিছে ৰ'দে ওলাই গ'ল আজি মোৰ জন্মদিন আৰু সিহঁতে ইমান দেৰিলৈকে শুইছে কালি ৰাস চালে 2টালৈকে তাৰপিছত শুইছে ঠিকছে মোৰ হাতৰ পৰা কেতিয়াও নিব নোৱাৰে বান্দৰলৈ ভয় নকৰোঁ মই গাইজ মই মানে গাখীৰ চাহ বহুত খাওঁ গাখীৰ নহ'লে নহ'বই মানে এইটো দেখিছে নাই ভয় লাগে দেই মোৰ বহুত গাখীৰ নহ'লে নহয়ে মানে ভয়ে বনাইছোঁ যিহে বান্দৰীয়া চুনুক কোনোমতে উঠাই থৈ আহিছোঁ আৰু চুচুৰাই পেলাই গাইজ আমাৰ মানে লাকিবা মানে এনেকুৱা চিপচ গাখীৰটো আজি 15 টকা আৰু এয়া দেখিছে ভুজিয়া মানে আপোনাৰ কেইটকা লাগিব 6 টকা ন 6টা পেকেট 6 টকা দি আনিছে এনেকুৱা চিপচ নহয় মোক মানে চিপছ এপেকেটো নোখোৱালে তাই এয়া 1 টকা এপেকেটত 1 টকা হয়নে নহয় লাগিবা দেখিছা নাই যি ধাই গৈছে এয়া গাখীৰটো 15 টকা আৰু মা লাকিবা এয়া চাহ বনাই আনিলে দেখিছে এয়া চাহ দেখাইছোঁ ৰ'ব কি ধুনীয়া চাহ বনাই আৰু চাহ খাই একদম বিচনাৰ ওপৰতহে চাহ খায় হয় নহয় কচোন ষ্টেণ্ডাৰ্ড মানুহ যে এইকাৰণে বিচনাৰ ওপৰত চাহ খায় গম পাইছে চাহখিনি কিন্তু ভাল হৈছে দেই মই খাই লওঁ মোৰ বাৰ্থডেত আজি কি খাবলৈ মানে যোগাৰ কৰিছে আপোনালোকক দেখাই আছোঁ ৰ'ব মোৰ জন্মদিনত আজি ৰুমটো ইমান ধুনীয়াকৈ সজাইছে আপোনালোকক দেখাই আছোঁ ৰ'ব এয়া মাংস ব্ৰইলাৰ মাংস বনাই আছে
তাৰপিছত এয়া আৰু এইখিনি যে লাডু পিঠা এইখিনি মই বনাইছোঁ